বিশ্বৰ লগতে সংগতি ৰাখি অসম তথা কাৰ্বি আংলঙৰ ঠায়ে ঠায়ে আন্তৰ্জাতিক মে দিৱস পালন। মহামায়া পৰিষদীয় সমষ্টিৰ বামপথাৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছেৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। মাঞ্জা আঞ্চলিক অষ্টম বিহু সমিতিৰ দ্বাৰা বহাগী উৎসৱ উদযাপনৰ জোৰদাৰ প্ৰস্তুতি। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। বিশ্ব আন্তৰ্জাতিক দিৱসৰ সগত সংগত ৰাখি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো ঠায়ে ঠায়ে আন্তৰ্জাতিক দিৱস পালনৰ খবৰ আহিছে। ডিফু চহৰতো বেলেগ বেলেগ শ্ৰমিক সন্থা শ্ৰমিক ইউনিয়নে আন্তৰ্জাতিক শ্ৰমিক দিৱস নিজ নিজ কাৰ্যালয়ত নিজ নিজ সন্থাৰ পতাকা উত্তোলন কৰি সভা অনুষ্ঠিত কৰে। সভাত শ্ৰমিকসকলৰ অধিকাৰ, শ্ৰমিকৰ পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰা ইত্যাদি আইনৰ সম্পৰ্কে আলোচনা বিলোচনা কৰে। সদৌ কাৰ্বি আংলং মটৰ ট্ৰেন্সপৰ্ট কৰ্মী আৰু চালক ইউনিয়নে ডিফু পাব্লিক ষ্টেণ্ডত থকা কাৰ্যালয়ত সদৌ কাৰ্বি বিল্ডিং নিৰ্মাণ সন্থাই মান্তা মেডিকেল হলৰ বিপৰীতে থকা কাৰ্যালয়ত আন্তৰ্জাতিক দিৱসৰ উপলক্ষে সভা অনুষ্ঠিত কৰে। আন্তৰ্জাতিক মে দিৱস শ্ৰমিকসকলৰ অন্তহীন শোষণ নিষ্পেষণৰ গাথা লুকাই আছে এই বিশেষ দিনটোত। আমেৰিকা, ফ্ৰান্স আদি দেশত ধনিক শ্ৰেণীক মালিক স্বত্বই শ্ৰমিকসকলক মালিকী গোষ্ঠীয়ে কেৱল মাত্ৰ নিজৰ লাভৰ বাবে ভাবিয়ে শ্ৰম খটুৱা, অনিশ্চিত পাৰিশ্ৰমিক, শ্ৰমৰ কোনো সময়সীমা নোহোৱা প্ৰতিবাদ কৰিলে মালিকী স্বত্বই নিৰ্বিচাৰ গুলীবৰ্ষণ ইত্যাদি অশোচনীয় দুখৰ ইতিহাস উদঙাই দিয়ে। বিভিন্ন কাৰখানা আদিত কাম কৰা শ্ৰমিকসকলে মালিকসকলৰ শোষণ নিষ্পেষণৰ বিপক্ষে আৰু সুদীৰ্ঘ যুঁজ বাগৰাৰ অন্তত অৱশ্যে শেষত জয়ী হোৱাৰ পথত অগ্ৰসৰ হৈছিল। ঠিক 1 মে দিনটোত 40,000 শ্ৰমিকে ৰাজপথলৈ ওলাই আহি ঐক্য সংহতিৰ মহান শক্তিৰ প্ৰদৰ্শন কৰিছিল। কিন্তু বাস্তৱত সম্প্ৰতি শ্ৰমিকে নিজৰ পৰিশ্ৰম অনুযায়ী পাৰিশ্ৰমিক পায়নে? বহু ধনিক মালিকৰ ঘৰে ঘৰে শিশু শ্ৰমিকে অপৈণত বয়সতে জীয়াই থকাৰ তাৰণা কেইটামান টকাৰ বিনিময়ত স্কুল যোৱা বয়সতে শ্ৰমদান দি আছে। শ্ৰমিক শ্ৰেণী এতিয়াও ধনিক শ্ৰেণীৰ ওচৰত শোষিত, নিষ্পেষিত। মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বামপথাৰত 12খন গাঁৱৰ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে 30 এপ্ৰিলৰ দিনা নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছেৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। অনিল ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত বিশাল জনসভাত বাবু সিং ক্ৰয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু সঞ্জিত হানছেয়ে সভাত যোগদান কৰা অতিথিসকলৰ পৰিচয় দাঙি ধৰে। আগন্তুক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হোৱা সমষ্টিকেইটাৰ ভিতৰত মহামায়া পৰিষদীয় সমষ্টিও এখন। কাৰণ এইখন সমষ্টিত এইবাৰ কংগ্ৰেছৰ পৰা বিদ্যা সিং ইংলেং, বিজেপিৰ পৰা বিদ্যা সিং ৰংপিৰ দৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ দলতে লগতে নিৰ্দলীয় প্ৰাৰ্থী ৰূপত যুৱ নেতা জিৰহন হানছেয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। মন কৰিবলগীয়া যে যুৱ নেতা জিৰহন হানছেয়ে মহামায়া সমষ্টিৰ অন্তৰ্গত যি ঠাইতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ততেই বিশাল সংখ্যক জনতাই সদল বলে আৰু স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। যোৱা 29 এপ্ৰিলৰ দিনা অনুষ্ঠিত বামপথাৰৰ বিশাল নিৰ্বাচনী সভাটো বিহুৰ গীত আৰু ঢোলৰ গুমগুমনিয়ে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ মনত আহি থকা নিৰ্বাচনক লৈ জয় পৰাজয়ৰ আশংকাই বেছ ধপধপনি তুলিছে। কিয়নো অভিজ্ঞতাত কনিষ্ঠ হলেও স্থানীয় ভোটদাতা ৰাইজৰ মাজত যুৱ নেতা জিৰহনৰ যথেষ্ট জনপ্ৰিয়তা আছে বুলি স্থানীয় সচেতন মহলে দাবী কৰিছে। অহা 6 মেত মাঞ্জাত অনুষ্ঠিত হ'ব অষ্টম বহাগী উৎসৱ। আন বছৰৰ দৰে এইবাৰো অসমৰ বাপতিসাহোন বহাগী উৎসৱ উদযাপন কৰিবলৈ মাঞ্জা আঞ্চলিক অষ্টম বাৰ্ষিক বিহু সমিতিয়ে চলাই আছে জোৰদাৰ প্ৰস্তুতি। উৎসৱলৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিহু সমিতিয়ে। অহা 6 মেত মাঞ্জাত অনুষ্ঠিত হ'ব অষ্টম বহাগী উৎসৱ। আন বছৰৰ দৰে এইবাৰো অসমৰ বাপতিসাহোন বহাগী উৎসৱ উদযাপন কৰিবলৈ মাঞ্জা আঞ্চলিক অষ্টম বাৰ্ষিক বিহু সমিতিয়ে চলাই আছে জোৰদাৰ প্ৰস্তুতি।
উৎসৱলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিহু সমিতিয়ে। এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। Royal Enfield dealers, first time in Karbi Anglong. Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, District Karbi Anglong, Assam. Contact for service 78961 69017. For sale 78961 69021. You can also contact at landline 03675 246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond, from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place. J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। ডিফু কলা কেন্দ্ৰত সংগীত শিল্পী তথা চন্দ্ৰ ৰায়ৰ বিদেশী আত্মা চিৰশান্তি আৰু সদগতিৰ কামনা অৰ্থে 1 মেৰ দিনা পুৱা 10 বজাত ডিফু কলা কেন্দ্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মুকুল বৰুৱাৰ সভাপতিত্বত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সভাত কলা কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে চহৰখনৰ অনেক বিশিষ্ট নাগৰিক তথা প্ৰিয়ত চন্দ্ৰ ৰায়ৰ গুণমুগ্ধ ব্যক্তিসকলে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। ডিফু চহৰৰ বিশিষ্ট আৰু সৰ্বৰাহী সংগীত শিল্পী চন্দ্ৰ ৰায় সু গীটাৰ বাদক ৰূপে খ্যাত আছিল। কেৱল গীটাৰ বাদক ক'লে ভুল কোৱা হ'ব। তেওঁ এগৰাকী ভাল কণ্ঠশিল্পীও। বিশেষকৈ তেওঁ বলিউডৰ বিখ্যাত কণ্ঠশিল্পী মান্না দেৰ গীতবোৰ গাই ভাল পায় আৰু গাওঁতে ইমানেই অন্তৰ ঢালি গায় যে শ্ৰোতাৰ মন সততে চুই যায়। যোৱা 17 এপ্ৰিলৰ দিনা ডিফু চহৰৰ মাজপথতে এক কাৰ দুৰ্ঘটনা পতিত হয়। এই বিশিষ্ট শিল্পীগৰাকী অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লৈ গুচি যায়। তেওঁৰ বিদেহী আত্মা সদগতিৰ বাবে ডিফু কলা কেন্দ্ৰৰ পৰিচালনা সমিতিৰ উদ্যোগত পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফু চহৰৰ পৰা নাতি দূৰত আছে গড়কাপ্তানি বিভাগৰ এটা পৰিদৰ্শন বাংলো আৰু লগতে আছে ইয়াৰ কলনী। প্ৰায় 35 বিঘা এলেকাত আছে এই কলনী। ক্ৰমে জহি খহি গৈছে কলনীৰ বাউণ্ডাৰী ৱাল। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ নিদৰ্শন এয়া। বিগত 30 বছৰ ধৰি পৰিষদ চৰকাৰৰ আন্তৰিকতা আৰু সহযোগত কলনীটো এবাৰ উমাল হোৱাৰ অপেক্ষাত কটাই আহি থাকোতে সৰ্বশৰীৰ জহি খহি মাত্ৰ জকাল পৰিণত হৈছে এই চৰকাৰী পৰিদৰ্শন বাংলো। ক'ত আছে এই বাংলো? চাওক এই প্ৰতিবেদন।
পুৰণা বজাৰ লাংচলিয়েত ডিফু চহৰৰ প্ৰায় নিচেই কাষত আৰু ৰেলৱে সৰু ষ্টেচন থকা বাবে স্বাভাৱিকতে ৰেলৱে কৰ্মচাৰী আৰু সৰু সুৰা ব্যৱসায়িক গোষ্ঠীৰ বাবে অতি চিনাকি নাম লাংচলিয়েত। আজিৰ পৰা 30 বছৰ আগতে অসমৰ চৰকাৰৰ তদানীন্তন মন্ত্ৰী প্ৰয়াত চামসিং হানছেৰ পৃষ্ঠপোষকতাক এই পিছপৰা ঠাইৰ গুৰুত্ব আৰু উন্নতিৰ কথা চিন্তা কৰি নিৰ্মাণ কৰা হৈছিল গড়কাপ্তানি বিভাগৰ এই পৰিদৰ্শন বাংলো আৰু ইয়াৰ কলনী। 35 বিঘা ভূমিৰ এই বৃহৎ এলেকাত কিন্তু আৱাসীৰ কলৰৱ কেতিয়াও হ'বলৈ নেপালে। এই 30 বছৰৰ ভিতৰত পৰিষদত কংগ্ৰেছ ASDC বিজেপি কিমান দলৰ যে চৰকাৰ আহিল আৰু গ'ল, এই কলনীলৈ পৰিৱৰ্তন নাহিল। বৰ্তমান একাংশ গয়া লোকে চৰকাৰৰ পৰিত্যক্ত মাটি পৰিত্যক্ত গৃহ পাই নিজৰ ঘৰ বাৰীৰ দৰে দখল কৰি লৈছে। কাৰ্বি পৰিষদ চৰকাৰৰ দ্বাৰা অৱহেলিত এই দুখজনক তথ্য পোহৰলৈ আহিল স্থানীয় ইংলংকিৰীৰ যুৱ সংগঠনৰ প্ৰচেষ্টাত। কোনো ৰাজনৈতিক দলীয় চৰকাৰৰ পৃষ্ঠপোষকতা কৰি থৈ যোৱা আধৰুৱা কাম পৰিৱৰ্তী দলীয় বা শাসক কৰ্মচাৰীয়ে তাক সম্পূৰ্ণ নকৰে বা বাস্তৱত ৰূপায়ণ নকৰে বাবে কাৰ্বি পৰিষদৰ অধীনৰ উন্নয়নমূলক কামসমূহ এতিয়াও পূৰ্ণাংগ ৰূপ নেপায়গৈ। এনে ধৰণৰ ৰাজনৈতিক সংকীৰ্ণতা আমাৰ ৰাজনৈতিক দলীয় বা শাসক দলৰ মাজত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে চৰকাৰী কামৰ এই ধৰণৰ অপচয় থাকিবই। কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনৰ বিভাগৰ দ্বাৰা ধন অপচয়ৰে নিৰ্মাণ কৰি পৰিৱৰ্তী সময়ত পৰিত্যক্ত অৱস্থাত পেলাই থোৱাৰ বহু বিভাগসমূহৰ এনে বহু অকথিত প্ৰতিবেদন কাট নিউজ চেনেলৰ যোগে আগলৈ ৰাইজৰ আগত উন্মোচিত কৰি গৈ থকা হ'ব। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।